যিসকল ড্ৰাইভাৰ গাড়ী চলোৱাৰ আগত কিছুমান নিয়ম আছে, কৰ্তব্য আছে। গাড়ীটো ওলোৱাৰ আগত, গ্যাৰেজৰ পৰা গাড়ীটো ওলোৱাৰ আগত কিছুমান নিয়ম আছে। সেই নিয়ম নীতিবোৰ মই আজি আপোনালোকৰ আগত দাঙি ধৰিম। আপোনালোকে বুজি পাওক যে এটা গাড়ী ওলাবলৈ হ'লে আমি কি কি চাব লাগে, কি কি বস্তু আমি গাড়ী চাব লাগে। গাড়ীৰ খালি চাবিটো পালো, চাবিটো পাই ষ্টাৰ্ট কৰিলো গ'লো নহয়। তাৰ কিছুমান ড্ৰাইভাৰৰ কৰ্তব্য কিছুমান আছে। গাড়ী চালকৰ, যিকোনো গাড়ী চালকৰ এটা কৰ্তব্য আছে, সেই কৰ্তব্যটো আমি পালন কৰি যাব লাগে। তেতিয়া আমাৰ কোনো প্ৰব্লেম নাহে, কোনো খুদা নাকাস্তা কিবা এক্সিডেণ্ট হৈ যায় সেইটো কাৰণে হয়, যেটা আমি আগতে চেক নকৰোঁ। কোনোবা গাড়ীৰ টায়াৰ পাংচাৰ হৈ যায়, কেতিয়াবা ব্ৰেক নাই, অইল নাই, তেল নাই, গাড়ী ইঞ্জিন চিজ হৈ যায়। তো সেই কৰ্তব্য যদি আমি পালন কৰোঁ তেতিয়া আমাৰ একো প্ৰব্লেম নাহে। আৰামছে আমি জোতাই নাযাওঁ, ৰিটাৰ্ণ আমি ঘৰত ভালে কুশলে ঘূৰি আহিব পাৰিম। তো সেই কৰ্তব্যবিলাক আজি আপোনালোকক ওচৰত দাঙি ধৰিম। আহক আমি বুজাই আছো কি কি বস্তু আমি চাব লাগে। পোন প্ৰথমে আমি মালিকৰ পৰা হওক, যাৰ পৰাই হওক, আমি চাবিটো ললো, গাড়ীৰ চাবিটো ললো। এইটোতো ফাৰ্ষ্ট কাম। চাবিটো লোৱাৰ পিছত গাড়ীটোৰ ওচৰত আহিলো। প্ৰথম কৰ্তব্য আমাৰ কি, গাড়ীটোৰ ওচৰত আহি গাড়ীটো আমি চকু দি চাব লাগিব চাৰিওফালে। হা, প্ৰথমে কি আমি চাবিটো ল'ম, তাৰ পিছত নেক্সট কৰ্তব্য কি, গাড়ীটো চাম আমি যে কিবা দাগ চাগ কিবা খৰচ টৰচ অহা নাইতো। ঠিক আছে, প্ৰথমে আটাইতকৈ প্ৰথমে আমি টায়াৰ চেক কৰিম। এইটো টায়াৰ আমি চেক কৰিম। টায়াৰ কিয় চেক কৰিম, টায়াৰটো ভালে আছে, হাৱা আছে নে নাই, টায়াৰটোত হাৱা আছে না সেইটো আমি চেক কৰিম। অ'কে, নেক্সট ষ্টেপ, এইটো টায়াৰ চেক কৰিম আমি, হাৱা ঠিক আছে। নেক্সট মানে চাৰিওফালে ঘূৰি গাড়ীটো চাব, প্লাছ আপোনালোকে এই টায়াৰটো চাব হাৱা আছে নে নাই। অ'কে, নেক্সট আকৌ এইটো টায়াৰ চালো, হাৱা আছে, ঠিক আছে, হাৱা আছে। এতিয়া হাৱাৰ কোনো প্ৰব্লেম নাই। নেক্সট আমি এতিয়া কি চাব লাগিব, গাড়ীটো খুলিলো, খোলাৰ পাছত উঠাৰ দৰকাৰ নাই, অন কৰিলো। এতিয়া আমি বনেটটো খুলিব লাগিব। বনেটত কিয় খুলিব লাগে, আমি ক'ৰবাত যাম, এতিয়া তেল আছে নে নাই, ইঞ্জিন অইল আছে নে নাই, কুলেন আছে নে নাই, এইটো আমি প্ৰথমে চাব লাগিব। নহ'লে খালি গাড়ীটো ষ্টাৰ্ট কৰি অলপ আগত চিজ মাৰি দিব। তো গতিকে সেইটো আমাৰ কৰ্তব্য হয়, এজ এটা চালকৰ, গাড়ী চালকৰ এটা কৰ্তব্য আছে। সেই কৰ্তব্যবিলাক আপোনালোক কৈ আছো মই। আহক এতিয়া চাম আমি বনেটটো। ঠিক আছে, খুলিলো। এতিয়া আমি কুলেনটো আছে, ঠিক আছে, কুলেন ঠিক আছে। এতিয়া আমি বনেটটো খোলাৰ পাছত এতিয়া আমি কি চেক কৰিব লাগিব, কুলেনটো আছে, ঠিক আছে, বেটাৰী প্লাগ কেইটা ঠিক আছে। অ'কে, এতিয়া আমি ফাৰ্ষ্ট কাম কি কৰিব লাগিব, ইঞ্জিন অইলটো চেক কৰিব লাগিব। ইয়াত আমাৰ মেইন হৈছে ইঞ্জিন অইলটো। ঠিক আছে, এইটো ষ্টিকটো আছে মোহাৰি, ইঞ্জিন অইলটো আমি চেক কৰিব লাগিব। ঠিক আছে, কিবা কাপোৰ চাপোৰ থাকিলে, আৰু যদি কাপোৰ নাথাকে তে আপোনালোকে ইয়াত হাতেৰে আঙুলিৰে মোহাৰি চাফা কৰি ল'ব, বস্তুটো চাফা কৰি তাৰ পাছত নেক্সট আপুনি পুশ কৰিব। তেল লেভেল ঠিকই আছে, ইঞ্জিন অইলৰ লেভেল ঠিক আছে, কোনো প্ৰব্লেম নাই। এতিয়া আমাৰ অইল চেক কৰা হৈ গ'ল। আৰু বাকী তেলটোতো যিটো পেট্ৰল আছে বা ডিজেলৰ গাড়ী হয়, এইটোতো আপোনাৰ ডিছপ্লে শ্ব' কৰে কিমান তেল আছে, ডিপাৰ মাৰে, আজিকালি ডিছপ্লে চিষ্টেম হৈ গ'ল না, তাতে শ্ব' কৰে। আচ্ছা, এতিয়া আমি নেক্সট চাম কি চাব লাগে, ডিগিত চাম আমি। ডিগিত মানে কি চাব লাগে, লং জাৰ্ণি আমি যাম। এতিয়া আমি লং জাৰ্ণি যাম, তে স্পেয়াৰ টায়াৰটো আমাৰ বহুত কম্পালচৰি, জৰুৰী। যিকোনো গাড়ীৰ যদি স্পেয়াৰ টায়াৰ নাথাকে তে এইটো মানে চালকৰ কোনো কি কয়, এইটো কৰ্তব্যই নহয়। তো গতিকে এইটো কম্পালচৰি, এজ এটা গাড়ীৰ কাৰণে স্পেয়াৰ টায়াৰটো চাবই লাগিব, থাকিবই লাগিব, একদম অ'কে থাকিব লাগিব। সেইটো আমি চেক কৰিব লাগিব। যে আজি আমি ক'ৰবাত যাম, যে নগৰ পৰা যোৰহাটলৈ যাম, তো গতিকে এইটো আমি চেক কৰিম এতিয়া, যে আমাৰ স্পেয়াৰ টায়াৰটো কেনেকুৱা আছে। ঠিক আছে, মোৰ সামান বহুত আছে গাড়ীত। ঠিক আছে, এইটো স্পেয়াৰ টায়াৰ আছে, হাৱা ঠিক আছে, অ'কে ঠিক আছে। আৰু বাকী স্পেনাৰ আছে, জেক আছে, জেকটো ঠিক আছে, জেকটো আছে, এইবিলাক চাব লাগিব। খুদা নাখাস্তা ৰাস্তাত যদি কিবা হৈ যায় তে আপুনি ক'ত আকৌ দোকান পাব, সব বিচাৰি নাপাব, পাঞ্চাৰ দোকান নাপাব। গতিকে নিজে আপুনি স্পেনাৰ কেইটা চাব লাগিব,
স্পেনার কিটা আছে, কোনো প্ৰব্লেম নাই। আচ্ছা, বাকি তেলটো য'তে ত'তে পাই যায় আজিকালি, কোনো প্ৰব্লেম নাই। ডিপাৰ মাৰে আপুনি গম পাই যাব, ডিপাৰ ডিসপ্লে শো কৰে। তো এই বস্তুকেইটা হৈছে মেইন। বাকি আপোনাৰ ডকুমেণ্টটো আপোনাৰ এইটো নিজে চেক কৰিলে হ'ল, এইটো অলৰেডি মোবাইলত আহি যায়। এতিয়া গাড়ীত বহাৰ আগত, এতিয়া ধৰক গাড়ীত বহিলো, আটাইতকৈ চবত প্ৰথমে আমি কি কৰিব লাগিব, গাড়ীটো চাবি লগালো, ষ্টাৰ্ট কৰাৰ আগত আমি কি চাব লাগিব, নেক্সট আমি কি কৰিব লাগিব, সিট বেল্টটো লগাব লাগিব। এইটো কম্পালসৰি দেই, সিট বেল্টটো নহলে আৰু 2000 টকা ফাইন। ঠিক আছে, সিট বেল্ট লগালো। এতিয়া আমি কি কৰিম, হেণ্ড ব্ৰেকটো চাবলৈ, হেণ্ড ব্ৰেকটো তললৈ নিলো, ফ্ৰী কৰিলো, নিউট্ৰেলত কৰিলো, বাস গিয়াৰ লগালো, হল। গাড়ী চালকৰ কৰ্তব্যবিলাক মই কৈ আছো। যদি ভাল লাগিছে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আৰু লাইক কমেণ্ট কৰি দিব। থেংক ইউ, বাই।